ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গণিতৰ কিতাপৰ 12 পৃষ্ঠাত দিয়া আছে যে ঘেৰ দিয়া অংকৰ নিজামান আৰু স্থানমান লিখা। ইয়াত তোমালোকে চাব লাগিব সংখ্যাটোৰ যিকোনো এটা অংকত ঘেৰ দিয়া আছে। এই অংকটোৰ এতিয়া নিজামান আৰু স্থানমান উলিয়াব লাগিব। এতিয়া তোমালোকে চোৱা যে কি দিয়া আছে 39ৰ তিনি অংকটোত কি কোৱা আছে ঘেৰ দিয়া আছে। এতিয়া ইয়াৰ নিজামান কি হ'ব আৰু স্থানমান কি হ'ব। নিজামান উলিয়াবলৈ তোমালোকে মনত ৰাখিবা যিটো অংকত ঘেৰ দিয়া আছে সেই অংকটোৱে হ'ব নিজামান। যিটো অংকত ঘেৰ দিয়া আছে সেই অংকটোৱে হ'ব নিজামান। আৰু স্থানমান কি হ'ব, ইয়াৰ স্থানমান আমি কি পাইছোঁ যে একক দশক। এতিয়া 3ৰ আমি স্থানমান কি পাইছোঁ, কিহত আছে এককত আছে নে দশকত আছে, যে 3টো আমি কিহত পাম 3টো একক দশক। 3 কিহত আছে দশকত, মানে কিহত আছে 3 এতিয়া 3 কি হ'ব 30 বা 3 বা 30। তেনেকৈ ইয়াত 57 আছে, 57ৰ পাছত ঘেৰ দিয়া আছে। এতিয়া 5 অংকটো হ'ব তোমালোকৰ নিজামান আৰু স্থানমান হ'ব কি ইয়াত একক দশক। 5 কিমান হ'ব 50। ইয়াত আমি লিখি দিম 5 10 বা 50। এতিয়া 68 আছে, 68ৰ তেনেকৈ কিহত আমাৰ ঘেৰ দিয়া আছে 8 অংকটোত ঘেৰ দিয়া আছে। এতিয়া 8 হ'ব নিজামান আৰু স্থানমান হ'ব কি 8 একক বা 8। তেনেকৈ 32 আছে, 32ৰ 2ত ঘেৰ দিয়া আছে, 2টো নিজামান হ'ব আৰু স্থানমান হ'ব 2ৰ একক বা 2। তেনেকৈ 76 আছে, 76ৰ কি আছে 7 অংকটোত ঘেৰ দিয়া হৈছে। এতিয়া 7 অংকটো কি হ'ব তাৰ নিজামান হ'ব 7। এতিয়া 7 10 বা 70। এতিয়া 80ৰ তোমালোকক কি দিয়া আছে 0 অংকটোত ঘেৰ দিয়া হৈছে। এতিয়া 0 অংকটোত ঘেৰ দিয়া হওঁতে কি হ'ব 0ৰ নিজামান 0ই হ'ব আৰু 80ৰ যিহেতু 0 অংকটোত ঘেৰ দিয়া হৈছিলে তেতিয়া 0ৰ স্থানমান কি হ'ব 0 একক বা 0। তোমালোকে এইখিনি এনেদৰে নিজামান আৰু স্থানমানখিনি ধুনীয়াকৈ বহি লিখি পেলাই পাতিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক গণিতৰ 2য় অধ্যায়ৰ পৃষ্ঠা 13ত থকা পৃষ্ঠাৰ লিখা অংককেইটা অলপ দেখাই দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। ইয়াত আছে পৃষ্ঠাৰ লিখা। ইয়াত বিস্তাৰ কেনেকৈ কৰা হয়, যিকোনো এটা সংখ্যাক আমাৰ স্থানমানৰ ওপৰত তাক ভাগ কৰি দেখুৱালে তাক বিস্তাৰ কৰা বুলি কোৱা হয়। এতিয়া প্ৰথম প্ৰশ্নটোত আছে 82। এই 82 সংখ্যাটোৰ স্থানমান, এই 2ৰ স্থানমান কিমান একক আৰু 8ৰ স্থানমান কি হ'ব দশক। এতিয়া 8ক যদি আমি স্থানমানত ভাগ কৰোঁ কি হ'ব 8 10 মানে 80 আৰু 2ৰ স্থানমান কি একক, তাৰ কি হ'ব 2টো 2। তাক আমি ভগাই লিখিলে কি হ'ব 80 যোগ 2। তেনেকৈ 93 আছে, 93ৰ 9ৰ স্থানমান 9 10 মানে 90 আৰু তাৰ 3ৰ স্থানমান একক 3 হ'ব 90 যোগ 3। 76 আছে, 76ৰ 7ৰ স্থানমান 7 10 70 আহিলে যোগ 6। এনেদৰে তোমালোকে বিস্তাৰ কৰা অংককেইটা কৰিব পাৰিবা। নিশ্চয় তোমালোকে কৰি চাবা, অসুবিধা পালে মোক ফোন কৰিব পাৰিবা। তেনেদৰে তাৰ তলতে আছে যোগফল লিখা। যোগফলত আমাক দিয়া হৈছে 20 যোগ 7। 20 যোগ 7 সেই সংখ্যা দুটা যোগ কৰি দিলে আমি কিমান পাম, তাৰ ইয়াত যোগ কৰি দিলেই হ'ল। এইখিনি তোমালোকে নিশ্চয় পাৰিবা। 20 যোগ 7 27, 30 যোগ 6 36, 40 যোগ 8 48। তেনেদৰে তোমালোকে কৰিবা। ইয়াত 90 যোগ 0, কোনো সংখ্যাৰ লগত 0 যোগ কৰিলে সেই সংখ্যাটোৱে হয়। তাৰপিছত তাৰ তলতে তোমালোকক দিছিলে সংখ্যাৰ তুলনা। তাত আমাৰ প্ৰশ্ন আছিলে যে ল'ৰাৰ সংখ্যা 7জন আৰু ছোৱালীৰ সংখ্যা 8জনী। এতিয়া কাৰ বেছি, যদি আমি সংখ্যা এটা তুলনা কৰোঁ 7 ডাঙৰ নে 8 ডাঙৰ সংখ্যা। যদি আমি যিহেতু জানো যে 8 সংখ্যাটো ডাঙৰ, সেইকাৰণে ছোৱালীৰ সংখ্যা 8জনী আছে, সেইকাৰণে তুলনামূলকভাৱে কোন বেছি হ'ব, ছোৱালীৰ সংখ্যা বেছি হ'ব।
তোমালোকে 13 পৃষ্ঠা উলিয়াই লৈ পেলাই 13 পৃষ্ঠাৰ অংকখিনি ভালদৰে কৰিবা, বহীত ধুনীয়াকৈ উঠাই ল'বা, কিবা বুজি নাপালে সুধিবা।